বৰপলা মই হাওৰাঘাট বজাৰৰ বৰ বেছি বেছি খাওঁ তুমি মাজনী কাৰ্বি আলংগৰ তোমাকে ভোৰ ভাল পাওঁ। সো বন্ধুসকল আপোনালোকে যোৱাকালি দেখিছিলে আমাৰ ইমদাদ ব্লকৰ মাধ্যমত আপোনালোকে এটা গান শুনা পাইছিলে ইছলামউদ্দিনৰ পৰা আৰু ইছলামউদ্দিনৰ গানবিলাক শুনি আমাৰ অত্যন্ত ভাল লাগিছে আৰু আমি ভাবিছোঁ যে আমাৰ এই গাঁও অঞ্চলত ইমান এটা ৰতন পৰি আছে কিন্তু তাৰ কোনো ধৰণৰ খা খবৰ কোনো ল'বলৈ নাহে। সো আজি আমি কেইজনমানে মিলি ভাবিলোঁ যে ইছলামউদ্দিনৰ গানকেইটা আমি সকলো মানুহৰ সন্মুখত ধৰোঁ আৰু ইছলামউদ্দিনে আৰু বহুত গান জানে কিন্তু ইছলামউদ্দিনক লাগে আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ সহায় কাৰণ ইছলামউদ্দিনৰ পিছফালে ঘৰখন দেখিছে আপোনালোকে এইখন ঘৰত ইছলামউদ্দিন থাকে আৰু এনে এষাৰ কথা আছে নহয় বোকাত পদুম ফুল ফুলে সেয়া সত্য। এনেকৈ এখন ঘৰত থাকি ইছলামউদ্দিনে দিন হাজিৰা কৰে আৰু দিন হাজিৰা কৰাৰ পিছত গানৰ যিটো চৰ্চা যিটো তেওঁৰ লগত ৰাখে সেইটো বৰ্তমানলৈকে তেওঁৰ প্ৰতিভাটো লুকাই আছে আৰু আমি ভাবিছোঁ যে সমাজৰ আগত তেওঁৰ প্ৰতিভাটো অলপ দেখুৱাম তাক অলপ বিকশিত কৰিম। চ' আজি আমি ইছলামউদ্দিনৰ পৰা বেছি সময় নলওঁ মাত্ৰ কেইটামান গান শুনিম আৰু প্ৰথম গানটো আমি ইছলামউদ্দিনৰ পৰা শুনিম। ইছলামউদ্দিনে বিভিন্ন ভাষাত গান জানে, হিন্দী, অসমীয়া, বাঙালী বিভিন্ন ভাষাত গান জানে। তো আজি আমি প্ৰথমতে ইছলামউদ্দিনৰ পৰা এটা হিন্দী গান শুনিব বিচাৰিছোঁ আৰু পিছত আৰু অলপ কথা আছে সেইখিনি আমি পিছত ক'ম। তো ইছলামউদ্দিন তুমি একটা হিন্দী গান চাই। बाय 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 मैं तुझे छोड़ के कहाँ जाऊंगा मेरे भोले सनम तेरे सर की कसम जाके जल्दी ही मैं लौटे आऊंगा मैं तुझे छोड़ के कहाँ जाऊंगा जब तक सजेगी सांसों की सरगम तेरे ही नगमे गाता रहूंगा यादों को तेरे दिल से लगा कर सपनों में तेरे आता रहूंगा मैं जिस्म हूँ तू है जान होंगे कभी ना जुदा ऐसे ना आंसू बहा हंस के मुझे कर विदा मेरे भोले सनम तेरे सर की कसम जाके जल्दी ही मैं लौटे आऊंगा मैं तुझे छोड़ के कहाँ जाऊंगा बाय 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 कैसे सहूंगा दर्द जुदाई तेरे बिना मैं कैसे रहूंगा आऊंगा लेके मैं साथी तुझको फिर ना तुझे मैं बाय बाय कहूँगा तेरा ये चेहरा हंसी कैसे भुलाऊंगा मैं मेरे भोले सनम तेरे सर की कसम जाके जल्दी ही मैं लौटे आऊंगा मैं तुझे छोड़ के कहाँ जाऊंगा। ধন্যবাদ ইছলামউদ্দিন। এয়া আমাৰ গাঁৱলীয়া কুমাৰ চানু বুলি ক'লে 1% ভুল নহ'ব কাৰণ আমি ইছলামউদ্দিনৰ যিটো বৰ্তমান ভইচ আপোনালোকে শুনা পাইছে সেইটো ষ্টুডিঅ'ত নহয় এখন ঘৰৰ প্ৰজাঘৰৰ সন্মুখত এইটো এটা তেওঁৰ ভইচ আৰু যদি ইছলামউদ্দিনক ছাপোৰ্ট কৰা হয় যদি ইছলামউদ্দিনক অলপ আগুৱাই দিয়া হয় তেনেহ'লে তেখেতৰ ৰেকৰ্ডিঙৰ কাৰণে মোৰ পুৰা বিশ্বাস ৰেকৰ্ডিঙৰ কাৰণে আমাৰ এই অঞ্চলত প্ৰসিদ্ধ হৈ যাব। চ' বন্ধুসকল ইছলামউদ্দিনৰ লগত আৰু বহুত গান শুনিম। চ' আজি আমি আপোনালোকক এইটো কৈছোঁ যে আমাৰ গাঁৱলীয়া এই প্ৰজাঘৰৰ ভিতৰত বোকাত পদুম ফুলৰ নিচিনা ফুটা মানুহবিলাক আছে গতিকে আপোনালোকে ইছলামউদ্দিনক আহোঁ আমি সকলো মিলি ইছলামউদ্দিনক ভাইৰেল কৰোঁ ইছলামউদ্দিনক অলপ আগুৱাই লৈ যাওঁ তাৰে কামনা কৰিছোঁ আৰু ইছলামউদ্দিনে আমাক এই গানটো শুনোৱাৰ কাৰণে আমি ইছলামউদ্দিনক অশেষ ধন্যবাদ দিছোঁ আৰু তেখেতে যিটো চৰ্চা বা তেখেত যিটো গানৰ যি হাবিয়াস সেইটো চলাই যাওক তাৰে কামনা কৰিছোঁ। এদিন নহয় এদিন ইছলামউদ্দিন সফল হ'ব তাৰে আশা কৰিছোঁ। আৰু ইছলামউদ্দিনে কি কৰা? মই বৰ্তমানে আইচক্ৰীম বেছি আর আমার তো মাঝে মাঝে ধরো গাড়ি উড়ি চালাই কিন্তু মানে আমার পয়সার অভাবে আমি লাইসেন্স বানাই না পারি না আমার দুইটা সৰুতা বেটি আমি ওলা যেন তেন কষ্ট কৰি চলি আর সো বন্ধুসকল ইছলামউদ্দিনৰ যি করুণ কথা সেইটো শুনিলে আমি সকলো মানুহক আহ্বান কৰিছোঁ ইছলামউদ্দিনক নিচিনা মানুহক আপোনালোকে ছাপোৰ্ট কৰক আগুৱাই আহক আৰু ইছলামউদ্দিনক অলপ আগবাঢ়ি যাবৰ কাৰণে আমি সকলো সহযোগ কৰোঁ তাৰা কামনা কৰিছোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভণি এতিয়াও কৈছোঁ আমি আপোনালোক যে ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব কাৰণ আপোনালোকৰ শ্বেয়াৰ আৰু কমেণ্টৰ কাৰণে যদি ইছলামউদ্দিনৰ অলপ চেঞ্জিং আহে লাইফত তাৰ এটা অংশীদাৰী আপুনি হ'ব। চ' এতিয়া বন্ধুসকল ইছলামউদ্দিনৰ পৰা আমি আৰু এটা গান শুনিব বিচাৰিছোঁ যিটো তেখেতৰ নিজৰ গান।
বৰপলা মই হাওৰাঘাট বজাৰৰ বৰ বেছি খাওঁ তুমি মাজনী কাৰ্বি আলংগৰ তোমাকে ভোৰ ভাল পাওঁ হ'ব পাৰোঁ মই বৰপলা মই জানিবি পাঁচ বহু দিনৰে ঘূৰি ফুৰি খাওঁ ক'ব নোৱাৰোঁ মোৰ জীৱনৰ কি কথাবোৰে নাই মোৰ দামী গাড়ী নাই মোৰ বেনাৰসী দিবলৈ নোৱাৰোঁ মই দামী চাৰি শাৰী নাই মোৰ পকা ঘৰ বাৰী বৰপলা মই হাওৰাঘাট বজাৰৰ বৰ বেছি খাওঁ তুমি মাজনী কাৰ্বি আলংগৰ তোমাকে ভোৰ ভাল পাওঁ লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ কৰিব বাইসকল যদি গান ভাল লাগে আপোনালোকৰ তে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব আৰু আমাক পালে চাব আৰু আজিৰ ভিডিঅ'টো ইয়ালৈ পৰৱৰ্তী ভিডিঅ' আমি আকৌ ইছলামুদ্দিনক লগত লৈ আহিম সব বন্ধুসকল আপোনালোকে আমাৰ ভিডিঅ'বিলাক যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰিব আৰু আমাক ছাপোৰ্ট কৰিব এনেকুৱা কিছুমান টেলেণ্ট আমি আপোনালোকৰ সন্মুখত লৈ আহিবৰ কাৰণে জয় আই অসম ধন্যবাদ